পলিগড়কে ধৰি BPCL বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ তেল খাতসমূহ ইতিমধ্যে নিলামত দি পেলাই ব্যক্তিগতকৰণ কৰিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিবিলাক কৰ্মসংস্থানৰ চাকৰি বাকৰি আছিল তাক পূৰণ নকৰি পেলাই এইবিলাক ভেকেণ্ট ব্যৱস্থা কৰি আৰু তেওঁলোকে অনুসৰণ কৰা নীতিৰ ফলত আজি যেতিয়া কোটিৰ সংখ্যাত কৰ্মসংস্থানহীন হৈছে মানুহ এক ভয়ংকৰ বিপদৰূপে এইটো দেখা দিছে। বজাৰত জুই লাগিছে যদিও এই চৰকাৰে 14 চনৰ নিৰ্বাচনতে দ্ৰব্যমূল্য বৃদ্ধি 40% কমাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এতিয়া পিঁয়াজৰ মূল্য 80 টকা হৈছে, নহৰুৰ কেজি 100 টকা হৈছে। প্ৰতিজন নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম ভয়ংকৰভাৱে বৃদ্ধি হৈছে। আনহাতে ভূমিৰ ক্ষেত্ৰত মানুহৰ পাট্টা দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিব পৰা নাই, পাট্টা দিয়া নাই। ইতিমধ্যে নতুন কমিউনিটি তেওঁলোকে ঘোষণা কৰিছে, যি কমিউনিটিত মানুহে আকৌ মাটি হেৰুৱাবহে আৰু পুঁজিপতিসকলক যাতে মাটি কেন্দ্ৰীভৱন হয় তাৰ সুন্দৰ ব্যৱস্থা এই কমিউনিটিত ৰাখিছে। আৰু গৰাখহনীয়া বান গৰাখহনীয়াৰ এই সমস্যাবিলাক আছে সমস্যা দীৰ্ঘদিনৰ হ'ব। এই বিষয়বিলাকক লৈ পেলাই যিটো অৰ্থনৈতিক দাবী দাবা, এই অৰ্থনৈতিক দাবী দাবাটো আমাৰ আজিৰ এই আন্দোলনৰ কাৰ্যসূচী সমগ্ৰ ৰাজ্য তাৰ অংশৰূপে আমি বৰ্তমান চৰকাৰক এই আপোনালোকৰ প্ৰতিবাদী কাৰ্যসূচীৰে কি জনাব? প্ৰতিবাদী কাৰ্যসূচীৰে আমি জনাব বিচাৰিছোঁ তেওঁলোকে যিটো নীতি অৰ্থনৈতিক নীতি অনুসৰণ কৰিছে তাক পৰিত্যাগ কৰা। বেচৰকাৰী খণ্ডৰ হাতত সকলো গতাই দিবি চৰকাৰী সম্পত্তি BPCLকে ধৰি পেলাই তেওঁলোকে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰাৰ অভিযান চলাইছে। এই অভিযানৰ জৰিয়তে দেশখন বিপদগ্ৰস্ত হ'ব আৰু এই বিপদৰ পৰা দেশক ৰক্ষা কৰিব লাগে। এই নীতি পৰিত্যাগ কৰিব লাগে। কৰ্মসংস্থান য'ত খালী হৈছে, যিবিলাক চৰকাৰী কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠানত কৰ্মসংস্থান খালী হৈছে তাত অনতিপলমে কৰ্মসংস্থানৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থনৈতিক নীতি সলনি নকৰিলে যিটো মন্দাৱস্থা আমাৰ দেশত চলিছে, এই মন্দাৱস্থাৰ ফলত কল কাৰখানা বন্ধ হৈ যাবলৈ ওলাইছে, শ্ল' ডাউন চলিছে। এতিয়া অট'মোবাইল ইণ্ডাষ্ট্ৰীত কাৰখানা বন্ধ হৈ গৈছে, 10 লক্ষৰ অধিক কৰ্মচাৰী তেওঁলোকে কৰ্ম হেৰুৱাইছে আৰু অন্য প্ৰতিষ্ঠান টেক্সটাইলকে ধৰি ৰিয়েল ষ্টেটকে ধৰি পেলাই অন্য ক্ষেত্ৰতো আমি এনেকৈ